নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে আসামিজ কালচাৰ ইউটিউব চেনেল বন্ধুসকল নতুন অসমীয়া ৱেব সিৰিজ সুপা সুপি আপুনি চাইছেনে এই ৱেব সিৰিজখনত অভিনয় কৰা অভিনেতা অভিনেত্ৰী সমূহে তেওঁলোকৰ সুন্দৰ অভিনয়েৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে বন্ধুসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে সুপা সুপি ৱেব সিৰিজখনত দীপ্তালয়া মেমৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গৰাকী প্ৰকৃততে কোন হয় তেওঁৰ ঘৰ ক'ত তেওঁৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান তেওঁৰ বয়ফ্ৰেণ্ড আছে নে নাই এনেবোৰ কথা জানিব পাৰিব গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বন্ধুসকল দীপ্তালয়া মেমৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গৰাকীৰ প্ৰকৃত নামটো হৈছে মীনাক্ষী বৰা মীনাক্ষী বৰাৰ জন্ম হৈছিল 21 অক্টোবৰ তাৰিখে নগাঁও কিন্তু তেওঁ বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীত থাকে বন্ধুসকল মীনাক্ষী বৰাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে ক'বলৈ গ'লে তেওঁ স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল নগাঁও গভৰ্ণমেণ্ট আৰ্বান হাই স্কুলৰ পৰা আৰু গ্ৰেজুৱেশ্যন কৰিছিল ইংলিছত মেজৰ লৈ নগাঁও ইউনিভাৰ্চিটিৰ পৰা তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰে বন্ধু-বান্ধৱীসকল মীনাক্ষী বৰাৰ প্ৰফেশ্যনৰ বিষয়ে ক'বলৈ গ'লে তেওঁ এগৰাকী অভিনেত্ৰী হোৱাৰ উপৰিও তেওঁ এগৰাকী গভৰ্ণমেণ্ট টিচাৰো হয় বন্ধু-বান্ধৱীসকল মীনাক্ষী বৰাই বহুকেইখন অসমীয়া ধাৰাবাহিকতো সুন্দৰ অভিনয়েৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে আপোনালোকৰ বহুতৰ হয়তো জানিবলৈ মন যায় চাগৈ মীনাক্ষী বৰা বৰ্তমান কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে কিন্তু ছ'চিয়েল মিডিয়াত থকা সকলো তথ্য অনুসৰি তেওঁ বৰ্তমান কাৰো সৈতে প্ৰেমৰ সম্পৰ্কত নাই বন্ধু-বান্ধৱীসকল সুপা সুপি ৱেব সিৰিজত মীনাক্ষী বৰাৰ অভিনয় চাই কেনেকুৱা পাইছে তলত কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে ৱেব সিৰিজখনৰ আপোনাৰ কোনটো চৰিত্ৰ সকলোতকৈ প্ৰিয় সেই বিষয়েও জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব ধন্যবাদ